আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। অভিশপ্ত শয়তানৰ পৰা মই আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰোঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামেৰে আৰম্ভ কৰোঁ। আলিফ লাম মিম। আলিফ লাম মিম। জালিকাল কিতাবু লা ৰাইবা ফীহি হুদাল লিল মুত্তাকিন। এইখনে কিতাপ যাৰ ভিতৰত কোনো সন্দেহ নাই, ই ধৰ্মভীৰুসকলৰ কাৰণে পথ প্ৰদৰ্শন। আল্লাযীনা ইউমিনুনা বিল গায়বি ওয়া ইউকিমুনাস সালাতা ওয়া মিম্মা রাযাকনাহুম ইউনফিকুন। ধৰ্মভীৰু সেইসকল যিসকলে অদৃশ্যক বিশ্বাস কৰে, নামাজ প্ৰতিষ্ঠা কৰে আৰু মই সিহঁতক যি দান কৰিছোঁ তাৰ পৰা আল্লাহ তাআলাৰ পথত খৰচ কৰে। ওয়াল্লাযীনা ইউমিনুনা বিমা উনজিলা ইলাইকা ওয়া মা উনজিলা মিন ক্বাবলিকা ওয়া বিল আখিরাতি হুম ইউকিনুন। আৰু হে মুহাম্মদ, তোমাৰ ওপৰত যি অৱতীৰ্ণ হৈছে আৰু তোমাৰ আগে যিবোৰ অৱতীৰ্ণ হৈছিল সেইবোৰক বিশ্বাস কৰে আৰু পৰকালৰ সম্পৰ্কে তেওঁলোকে দৃঢ় বিশ্বাস ৰাখে। উলাইকা আলা হুদাম মিৰ ৰাব্বিহিম ওয়া উলাইকা হুমুল মুফলিহুন। সিহঁতে নিজৰ প্ৰভুৰ সুপথ আছে আৰু সিহঁতে মুক্তি পাব। ইন্নাল্লাযীনা কাফাৰু ছাৱাউন আলাইহিম আআনজাৰতাহুম আম লাম তুনজিরহুম লা ইউমিনুন। প্ৰকৃততে যিসকলে অবিশ্বাসকাৰী সিহঁতক তুমি সাৱধান কৰি দিয়া বা সাৱধান কৰি নিদিয়া একে কথা, সিহঁতে বিশ্বাস নকৰিব। খাতামাল্লাহু আলা কুলুবিহিম ওয়া আলা সামইহিম ওয়া আলা আবসারিহিম গিশাওয়া ওয়া লাহুম আযাবুন আযীম। সিহঁতৰ অন্তৰ আৰু সিহঁতৰ কাণত আল্লাহে মোহৰ মাৰি দিছে আৰু সিহঁতৰ চকুত লগোৱা আছে পৰ্দা আৰু সিহঁতৰ কাৰণে আছে কঠোৰ শাস্তি। ওয়া মিনান নাসি মান ইয়াকুলু আমান্না বিল্লাহি ওয়া বিল ইয়াউমিল আখিরি ওয়া মা হুম বিমুমিনিন। এনে কিছুমান মানুহ আছে যিবিলাকে কয় আমি আল্লাহ তাআলা আৰু শেষ দিনত বিশ্বাস কৰোঁ, কিন্তু সিহঁতে বিশ্বাস নকৰে। ইউখাদিউনাল্লাহা ওয়াল্লাযীনা আমানু ওয়া মা ইয়াখদাউনা ইল্লা আনফুসাহুম ওয়া মা ইয়াশউরুন। সিহঁতে আল্লাহ তাআলা আৰু বিশ্বাসকাৰীসকলক ঠগোৱা বুলি ভাবে, কিন্তু সিহঁতে বুজি নাপায় যে সিহঁতে নিজে নিজকহে ঠগিছে। ফি কুলুবিহিম মাৰাদুন ফাজাদাহুমুল্লাহু মারদা ওয়া লাহুম আযাবুন আলীম
বিমা কানু ইয়াকজিবুন। সিহঁতৰ অন্তৰত ব্যাধি আছে, সেই ব্যাধি আল্লাহ তাল্লাই সিহঁতক বঢ়াই দিছে আৰু সিহঁতৰ কাৰণে আছে কঠোৰ শাস্তি, কাৰণ সিহঁত মিছলীয়া। وإذا قيل لهم لا تفسدوا في الأرض قالوا إنما نحن مصلحون। আৰু যেতিয়া সিহঁতক কোৱা হয় তোমালোকে পৃথিৱীত অন্যায় আচৰণ নকৰিবা, সিহঁতে কয় আমি দেখোন শান্তিৰ চেষ্টাতে আছোঁ। আলা ইন্নাহুম হুমুল মুফসিদুনা ওয়ালাকিন লা ইয়াশউরুন। সাৱধান, প্ৰকৃততে সিহঁতে অশান্তি সৃষ্টিকাৰী, অথচ সিহঁতে বুজি নাপায়। وإذا قيل لهم آمنوا كما آمن الناس قالوا أنؤمن كما آمن السفهاء ألا إنهم هم السفهاء ولكن لا يعلمون। আৰু যেতিয়া সিহঁতক কোৱা হয় আনে যিদৰে বিশ্বাস কৰিছে তোমালোকে সেইদৰে বিশ্বাস কৰা, তেতিয়া সিহঁতে কয় নিৰ্বোধ মানুহবিলাকে ইমান অনাৰ দৰে আমিও ইমান আনিমনে। সাৱধান, প্ৰকৃততে সিহঁতে নিৰ্বোধ, কিন্তু সেই কথা সিহঁতে নাজানে। وإذا لقوا الذين آمنوا قالوا آمنا وإذا خلوا إلى شياطينهم قالوا إنا معكم إنما نحن مستهزئون। যেতিয়া ইমানদাৰসকলৰ লগত সিহঁতৰ সাক্ষাৎ হয়, তেতিয়া সিহঁতে কয় আমি ইমান আনিছোঁ, কিন্তু যেতিয়া সিহঁতে সিহঁতৰ চৈতানী দলত থাকে, তেতিয়া সিহঁতে কয় আমি আচলতে তোমালোকৰ লগতেই আছোঁ, আমি মুছলমানসকলক কেৱল ঠাট্টাহে কৰিছিলোঁ। আল্লাহে সিহঁতৰ লগতহে ঠাট্টা কৰিছে আৰু সিহঁতক বিপথে যাবলৈ সুযোগ দিছে, সিহঁতে অন্ধৰ নিচিনাকৈ ঘূৰি ফুৰিছে। আল্লাহু ইয়াস্তাহজিউ বিহিম ওয়া ইয়ামুদ্দুহুম ফি তুগয়ানিহিম ইয়ামাহুন। সিহঁত হৈছে সেইসকল লোক যিসকলে সুপথৰ সলনি বিপথ কিনি লৈছে, গতিকে সিহঁতৰ বেপাৰ লাভজনক নহয় আৰু সিহঁতে প্ৰকৃত পথ হেৰুৱাইছে। উলাইকাল্লাযীনা ইশতাৰাউদ-দালালাতা বিল-হুদা ফামা রাব্বিহাত তিজারাতুহুম ওয়া মা কানু মুহতাদিন। সিহঁতৰ উপমা এনেধৰণে যেনে এজন মানুহে একুৰা জুই জ্বলালে, তাৰ পিছত যেতিয়া ই তাৰ চাৰিওপিনে পোহৰ হৈ উঠিল, আল্লাহ তাল্লাই জুইকুৰা লৈ গ'ল আৰু সিহঁতক আন্ধাৰত এৰি দিলে, গতিকে সিহঁতে একোকে দেখা নাপায়। মাসালুহুম কামাসালিল্লাযী ইস্তাওকাদা নাৰা ফালাম্মা আযাআত মা হাওলাহু যাহাবাল্লাহু বিনুরিহিম ওয়া তারাকাহুম ফি যুলুমাত
في ظلمات لا يبصرون সিহঁতৰ উপমা এনেধৰণে যেনে এজন মানুহে একুৰা জুই জ্বলালে, তাৰ পিছত যেতিয়া ই তাৰ চাৰিওপিনে পোহৰ হৈ উঠিল, আল্লাহ তাল্লাই জুইকুৰা লৈ গ'ল আৰু সিহঁতক আন্ধাৰত এৰি দিলে, গতিকে সিহঁতে একোকে দেখা নাপায়। صم بكم عمي فهم لا يرجعون সিহঁত কলা, বোবা আৰু অন্ধ, গতিকে সিহঁতে আৰু উভতি নাহিব। أو كصيب من السماء فيه ظلمات ورعد وبرق يجعلون أصابعهم في آذانهم من الصواعق حذر الموت والله محيط بالكافرين অথবা সিহঁতৰ উপমা এনেধৰণে যে আকাশৰ পৰা ধাৰাসাৰে বৰষুণ পৰিছে, তাৰ লগতে অন্ধকাৰ, ঢেৰেকনি আৰু বিজুলী আৰু বজ্ৰ। সিহঁতে মৃত্যুৰ ভয়তে নিজকে বজ্ৰৰ পৰা বাচিবলৈ কাণত আঙুলি দিয়ে, কিন্তু আল্লাহ তাল্লাই সেই অবিশ্বাসকাৰীসকলক বেৰি আছে। صدق الله العلي العظيم